কৃষ্ণ হে সাধুসক আপোনাসবক ভাগৱত জ্ঞান ভক্তি মঞ্চলৈ সেৱা সহকাৰে আদৰণি জনাইছোঁ। বিষ্ণুৰ বাহন গৰুৰ পক্ষীৰ বিষয়ে আমি আজি জানিম। আহকচোন আমি গৰুৰ পক্ষীনো কেনেকৈ বিষ্ণুৰ বাহন হ'ল বা কিদৰে জন্ম হ'ল, তেওঁ পিতৃ মাতৃ কোন জানিবলৈ মন নাযায়নে? নৈমিষাৰণ্যত ঋষিসকল বহি সৃষ্টিৰ জন্ম ৰহস্য কথা আলোচনা কৰি থকাৰ সময়তে লোমসে শৌনকক হাতজুৰি সুধিলে, হে গুৰুদেৱ, কি কাৰণত অৰুণ পক্ষীৰ অংগ হানি হ'ল? এই কথা আমাক বুজাই কওক। শৌনকে ক'ব ধৰিলে, কৰ্দু আৰু বিনতা দুয়ো বাই ভনী এদিনাখন দুয়োজনীয়ে হাঁহি মাতি কথা আলোচনা কৰি থাকোঁতে ইন্দ্ৰৰ উচৈঃস্ৰৱা ঘোঁৰাটো কি ৰঙৰ এই বিষয়ত প্ৰশ্ন উত্থাপন হ'ল। বিনতাই ক'লে, ইন্দ্ৰৰ ঘোঁৰাটো সাগৰ মন্থনত ওলাইছিল, সেই ঘোঁৰাটো সম্পূৰ্ণ বগা। তেতিয়া কৰ্দুই ক'ব ধৰিলে, তুমি ক'লেই মই কথাটো মানি ল'ব নোৱাৰিম, কাৰণ ইন্দ্ৰৰ ঘোঁৰাটো নীলা ৰঙৰ বুলিহে শুনিছোঁ। এই কথাটোতে দুয়োজনীয়ে বাজি মাৰিলে। কৰ্দুই ক'লে, যদি ঘোঁৰাটো বগা হয় তেনেহ'লে তোৰ ঘৰত মই 1 অযুত বছৰ দাসী হৈ থাকিম, আৰু যদি নীলা হয় তেনেহ'লে তই মোৰ ঘৰত 1 অযুত বছৰ দাসী হৈ থাকিব লাগিব। কৰ্দু আৰু বিনতাই বাজিত সন্মত হ'ল আৰু পিছৰ দিনা ঘোঁৰা চোৱা দিন ধাৰ্য কৰি ঘৰাঘৰি গ'ল। কৰ্দুৱে ঘৰত গৈ বিষাদ মনে বহি থকা দেখি পুত্ৰ নাগৰাজ বাসুকীয়ে বিষাদৰ কাৰণ সুধিলে। তেতিয়া কৰ্দুৱে মহা দুখ কৰি ক'ব ধৰিলে, শুনা পুত্ৰ বাসুকী, মাহীয়াৰৰ লগত মই মিছা বাজি মাৰিলোঁ। মই জানো ইন্দ্ৰৰ ঘোঁৰাটো বগা, কিন্তু মই নীলা বুলি কৈ পাকত পৰি 1 অযুত বছৰ মাহীয়াৰৰ ঘৰত দাসী হৈ থাকিব লাগিব। মোৰ কপালত বিধাতাই সতিনীৰ দাসীহে লিখিলে বুলি কান্দিব ধৰিলে। বাসুকীয়ে সান্তনা দি ক'লে, বাসুকী মানে যিডাল সৰ্পৰ দ্বাৰা অমৃত মন্থন কৰা হৈছিল সেই বাসুকী, তুমি চিন্তা নকৰিবা। তাৰমানে কৰ্দুৰ পুতেক হ'ল বাসুকী। ৰাতিয়ে ঘোঁৰাটো আমি নীলা বৰ্ণ কৰি থ'ম। কৰ্দু গোটেই সৰ্পকুলৰ মাতৃ, সেয়ে সিহঁতক কামত লাগি যাবলৈ পৰামৰ্শ দি নিশ্চিন্ত হৈ থাকিল। পুৱাই আহি বাসুকীয়ে মাকক অভয় প্ৰদান কৰি ক'লে, আই, ঘোঁৰা সম্পূৰ্ণ নীলা হৈছে, গতিকে চিন্তাৰ কোনো কাৰণ নাই। এতিয়া ঘোঁৰা চাবলৈ যোৱাৰ ব্যৱস্থা কৰা হওক। বিনতা আৰু কৰ্দুৰ দুয়ো বাই ভনী ঘোঁৰা চাবলৈ ৰংমনে ওলাই আহিল। নন্দনবনৰ কাষত ঘোঁৰাটোৱে ঘাঁহ খাই আছিল। আঁতৰৰ পৰাই ঘোঁৰাটো চকুত পৰিল। ঘোঁৰাটো সম্পূৰ্ণ নীলা। ঘোঁৰা দেখি বিনতাই কপালত চপৰিয়াই চপৰিয়াই কান্দিব ধৰিলে। বিধিয়ে মোক প্ৰতাৰণা কৰিলে। কৰ্দুৰ গৃহত দাসী কাম কৰিবলৈ মোৰ ভাগ্যত লিখা হ'ল। বালখিল্য নামে দুজন মুনি আছিল। এওঁলোক বুঢ়া আঙুলিৰ সমান ডাঙৰ। কুতুৰ ঔৰসে সন্নিতিৰ গৰ্ভত এওঁলোকৰ জন্ম। এওঁলোক ব্ৰহ্মতেজা মুনি। পুৰাণৰ মতে এওঁলোকৰ সংখ্যা ৭,০০০। এদিনাখন বালখিল্য দুই মুনিয়ে যজ্ঞৰ বাবে এটা বটপত্ৰ আবেলি লৈ আহি আছিল। এনেতে সন্মুখত দেখিলে কপিলীৰ শৌচ এটি। এই শৌচটো পানীৰে পৰিপূৰ্ণ হৈ আছিল। এতিয়া যদি ঘূৰি
পাৰ হয় ৰাতি হ'ব আৰু নামি আহিলে গোটেই তিতিব। কি কৰা যায়? শেষত দুয়োজনে পত্ৰ ভাৰখনি লৈ নামি পাৰ হোৱাটোকে থিৰাং কৰিলে। কিন্তু মাজখিনি বৰ দ। ঢৌ লাগি দুয়োজন মুনি কলধক কৰিব ধৰিলে। এই তল যায়, এই ওপৰ হয়। এই ঘটনা স্বৰ্গৰ পৰা দেৱৰাজ ইন্দ্ৰই প্ৰত্যক্ষ কৰি আছিল। দুই মুনিৰ কাণ্ড দেখি দেৱৰাজৰ হাঁহি উঠিল আৰু মুনি দুজনক তাচ্ছিল্য কৰিলে। বালখিল্য দুইজন মুনি ব্ৰহ্মতেজা ইন্দ্ৰৰ বিদ্ৰূপাত্মক হাঁহি তেওঁলোকৰ কাণত পৰিল। দুয়োজনে কোনো ৰকম ভাৰখনি লৈ পাৰত উঠি ভাগৰত ফোপাব ধৰিলে। দুয়োজনৰ খং উঠিল আৰু ইন্দ্ৰক এশিকনি দিয়াৰ উদ্দেশ্যে ইন্দ্ৰ নিধনৰ যজ্ঞ আৰম্ভ কৰিলে। সকলো ঋষিমুনিকে যজ্ঞৰ বাবে নিমন্ত্ৰণ দিলে। যজ্ঞস্থলী ঋষিমুনিৰে ভৰি পৰিল। যজ্ঞভাগ ইন্দ্ৰৰ মৃত্যুৰ বাবে কৰা হৈছে। যথাসময়ত যজ্ঞত আহুতি দি আছে ঋষিসকলে, মুনিসকলে। ইফালে স্বৰ্গত ইন্দ্ৰৰ হাহাকাৰ লাগিল। কি কৰা যায়? যজ্ঞ পূৰ্ণ হোৱাত হোমৰ কুণ্ডত আচৰিত ঘটনা এটি ঘটিল। দুটি ভয়ংকৰ ডিমা কণী উৎপত্তি হ'ল আৰু আকাশবাণী হ'ল, ইন্দ্ৰৰ মৃত্যু নহয়। এই ডিমৰ জৰিয়তে দুটি সন্তান জন্ম হ'ব আৰু এই সন্তানেই ইন্দ্ৰক পৰাজয় কৰিব। ঋষি সমাজে এই ডিম দুটি কাশ্যপ মুনিক অৰ্পণ কৰিলত কাশ্যপে ডিমা দুটি বিনতাৰ হাতত দি ক'লে, এই ডিম দুটা 1000 বছৰ দিয়া। এই ডিমৰ পৰা দুটি পুত্ৰ জন্ম হ'ব আৰু তোমাৰ দুখ মোচন কৰিব। বিনতাই ডিম দুটা ঘৰলৈ নি উমনি দিয়াৰ ব্যৱস্থা কৰিলে। এইদৰে বহু যুগ উমনি দি আছে, কিন্তু ডিমাৰ কোনো লৰচৰ নাই। সন্দেহ হৈ বিনতাই এটা ডিম তুলি আনি হাতৰ সাৰু মাৰি ভাঙি চোৱাত এটি সুন্দৰ পক্ষী পোৱালি ওলাই বিনতাক ক'ব ধৰিলে, আই, সম্পূৰ্ণ দিন নহওঁতেই ভাঙি মোৰ অংগ হানি কৰিলা। যদি সম্পূৰ্ণ দিলাহেঁতেন মই এটি সৰ্বাংগ সুন্দৰ পক্ষী হ'লোহেঁতেন। যি কি নহওক, মোৰ বৰ ঠাণ্ডা লাগিছে, মোক কাপোৰ দিয়া। তেতিয়া বিনতাই ক'লে, মই জন্মহে দিলোঁ। পালনৰ গৰাকী সাগৰৰ তীৰত ধ্যান কৰি আছে। তুমি তালৈ গৈ পিতৃৰ ওচৰত এই কথা কোৱাগৈ। বিনতাৰ কথাত পখী পোৱালিটো উৰি গৈ সাগৰৰ পাৰ পাই কাশ্যপ মুনিক জনালে। কশ্যপ মুনিয়ে ক'লে, তুমি সেই যে ৰঙা হৈ সূৰ্যটো উঠি আহিছে, তাতে গৈ শীত নিয়ন্ত্ৰণ কৰি সুখত থাকাগৈ। পিতৃৰ কথাত অনৰু পক্ষী উৰা মাৰি সূৰ্যলোক পাই মহা সুখত থাকিল। বাকী ডিমাটো বিনতাই ভালদৰে উমনি দিয়াত এদিন সম্পূৰ্ণ হৈ পক্ষী এটি জন্ম হ'ল আৰু এওঁ নাম গৰুড় পক্ষী, যিভাগ বিষ্ণুৰ বাহন হয়। সেই সাধুকক এয়া গৰুড় পক্ষীৰ জন্ম ৰহস্য আপোনাক হ'বলৈ আগবঢ়ালোঁ। কৃষ্ণ।